নমস্কাৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ গাঁৱে গাঁৱে ঘৰে ঘৰে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি চলিছে। আমিও আমাৰ আৱাসত ভোগালী বিহুৰ আয়োজন অনুষ্টুপীয়াকৈ কৰিছোঁ। আমাৰ ঘৰত যিহেতু কাঠৰ ঢেঁকী নাই, কাৰণ আৱাসত কাঠৰ ঢেঁকী এটা পাতি ল'বলৈ অসুবিধা, কিন্তু বিখ্যাত উদ্ভাৱক উদ্ধৱ ভৰালীদেৱে লোহাৰে এটা ঢেঁকী নিৰ্মাণ কৰিছিলে। এই ঢেঁকীটো আমি লখিমপুৰৰ পৰা আনিছোঁ। এয়া দেখিছে আপোনালোকে, এটা ফল্ডিং খুবলি ঢেঁকীটোৰ লগত সংযোগ কৰা হৈছে আৰু এটা গজাল লগাই দিয়াৰ লগে লগে খুবলিটো লৰচৰ নকৰিব। এয়া ঢেঁকীটো দিবলৈ আৰম্ভ কৰা হৈছে। ঢেঁকীৰ চাপ খুবলিত পৰিছে। এই ঢেঁকীটোৰ জৰিয়তে কম সময়ৰ ভিতৰতে চাউলৰ পৰা পিঠাগুড়ি কৰিব পৰা যায়, পিঠাগুড়ি প্ৰস্তুত কৰিব পৰা যায়। আৰু এই পিঠাগুড়িৰে নানান প্ৰকাৰৰ পিঠা, যেনে খোলা পিঠা, ঘিলা পিঠা, টেকেলি পিঠা আৰু অসমীয়া মানুহে বিহু বুলি যিমান যি পিঠাৰ আয়োজন কৰে, সকলো ধৰণৰ পিঠা প্ৰস্তুত কৰিব পৰা যায় এই পিঠাগুড়িৰে। এই ঢেঁকীটো তেনেই সহজেই দিব পৰা যায়, বেছি শক্তি প্ৰয়োগ কৰিব লগা নহয়। আপোনালোকে দেখিছে, এয়া মাতৃকন্যাই দুয়োগৰাকীয়ে মিলি পিঠাগুড়ি খুন্দাত ব্যস্ত হৈ পৰিছে। আৰু আমি যি ভোগালী বিহুৰ আয়োজন কৰিছোঁ, এই ভোগালী বিহুৰ বাবে আপোনালোকক সকলোকে আমাৰ ঘৰলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। আপোনালোক যদি আহে তেনেহ'লে আমাৰ এই আয়োজন সাৰ্থক হ'ব বুলি ভাবিছোঁ। শেষত পুনৰ আপোনালোকক ভোগালী বিহুৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰি বিহু খাবলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।